চন্দন আহে নাহে মই ক'ব নোৱাৰোঁ, কিন্তু চন্দনটো অলৰেডি কালচাৰেল ডিপাৰ্টমেণ্টৰ প্ৰেচিডেণ্ট হৈ আছে। কালচাৰ ডিপাৰ্টমেণ্টৰ প্ৰেচিডেণ্ট হৈ আছে চন্দন। নাহিব লাগে সেইটো প্ৰেচিডেণ্ট। আহিলেতো আমি ল'ম, কিয় নল'ম? চবকে লৈ আছে, চবকেও ল'ম। আহি পেলাই কাম কৰক, একেলগে কাম কৰিম আমি চব মিলি পেলাই। ইউ পি পিৰ স্থিতি কি হ'ব বিধানসভা নিৰ্বাচনত? ইউ পি পি এলৰ স্থিতি কি হ'ব নহ'ব মই কোৱাটো উচিত নহয়। ইউ পি পি এলৰ যিসকল আজিৰ দিনত নেতা হৈ আছে ইহঁতে জানিব ইউ পি পি এলৰ দলৰ স্থিতি কি হ'ব নহ'ব। মই একো নক'ম, ইউ পি পি এলৰ দলৰ নেতাসকলে এইটো ক'ব জানিব। ইহঁতৰ স্থিতি কি আছে নাই মুঠতে মই একো নক'ম। আৰু আমাৰ কথাটো হ'ল বি টি চি অঞ্চলত 15টা এছেম্বলি চিট আছে। 15টা এছেম্বলি চিটটো আমি NDA হিচাপে আমি পঠাই দিয়াটো আমাৰ বি পি এফ দলৰ দায়িত্ব। তামোলপুৰটো আপোনালোকে বিজেপিক এৰি দিয়াৰ কাৰণে তামোলপুৰত এটা বিদ্ৰোহ হৈছে। নাই, এইফালে বিজেপি নাই, এনেকুৱা বিজেপিক এৰি দিছে দিয়া নাই, এনেকুৱা কথা চলি আছে, কিন্তু ফাইনেল পৰ্যায়ত আহিব পৰা নাই, অহা নাই। আপোনালোকে বিশ্বাস কৰক, মোৰ মুখেদি যেতিয়া নেকি ওলাব তেতিয়া সেইটো ফাইনেল। আমি কৈছোঁ NDA হিচাপে 15টা চিটত 15টাও জিকাই দিয়াটো বি পি এফ দলৰ দায়িত্ব। কংগ্ৰেছৰ অৱস্থা বা ইউ পি পি এলৰ অৱস্থা কি হ'ব নহ'ব মই একো ক'ব নাযাওঁ, ইহঁতে নিজে জানে কি হ'ব। থেংক ইউ ছাৰ।